আহোম যুগৰ ঐতিহাসিক স্থান চৰাইদেউৰ টেঙাপুখুৰীত আজমলৰ সহায়ৰ আশাত হাজাৰ হাজাৰ মহিলা। এই দৃশ্যটো চাওক। সহায় লাভৰ আশাত হাজাৰ হাজাৰ মহিলা ধৈৰ্য সহকাৰে অপেক্ষা কৰি আছে। বানৰ বিভীষিকাই জুৰুলা কৰা পৰিয়ালসমূহৰ এই অপেক্ষাই যেন স্পষ্ট কৰি তুলিছে বানপীড়িত অঞ্চলৰ বাস্তৱ পৰিস্থিতিৰ ছবি। আহোম যুগৰ ঐতিহাসিক স্থান চৰাইদেউ জিলাৰ টেঙাপুখুৰীত আজি উপস্থিত হৈছে বদৰুদ্দিন আজমলৰ সহায়ৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক। ট্ৰাকে ট্ৰাকে লৈ অহা হৈছে হাইজিন কিট, লগতে প্ৰয়োজনীয় ঔষধ আৰু অন্যান্য সামগ্ৰী। এফালে প্ৰায় 100গৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে বানপীড়িত বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে বিনামূলীয়া চিকিৎসা সেৱা। আনফালে বানপীড়িত পৰিয়ালসমূহৰ মাজত কোটি কোটি টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰি আছে আজমলৰ টীমে। প্ৰায় 5 কোটি টকাৰ খাদ্য সামগ্ৰীৰ লগতে বানপীড়িত লোকসকলৰ বাবে চিকিৎসা সেৱাও অব্যাহত আছে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে দিন ৰাতি একাকাৰ কৰি বানপীড়িত লোকসকলক প্ৰয়োজনীয় চিকিৎসা আৰু স্বাস্থ্য সেৱা আগবঢ়াই আছে। আজি চৰাইদেউ জিলাৰ টেঙাপুখুৰীত উপস্থিত হয় বদৰুদ্দিন আজমলৰ হাম চিকিৎসালয়ৰ এটি চিকিৎসকৰ দল। লগত লৈ আহে ট্ৰাকে ট্ৰাকে ঔষধ আৰু হাইজিন কিট। এই হাইজিন কিটসমূহত আছে ডেটল, চাবোন, চাৰ্ফ, কাপোৰ ধোৱা চাবোন, ব্লিচিং পাউডাৰ, ফেনাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী। বানপানীয়ে ঘৰ দুৱাৰ সা সম্পত্তি উটুৱাই নিয়াৰ পিছত এতিয়া সহায়ৰ আশাত ৰৈ আছে হাজাৰ হাজাৰ মানুহ। টেঙাপুখুৰীত অপেক্ষাৰত এই মহিলাসকলৰ দৃশ্যই যেন কৈছে বানপীড়িত ৰাইজৰ বাবে এতিয়াও সহায়ৰ হাতখন অতি প্ৰয়োজনীয়। এই সংকটৰ সময়ত চিকিৎসা, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীয়ে বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আজমলৰ টীমে।